পোনপ্ৰথমে সকলো নিউজ চেনেলক মই ধন্যবাদ প্ৰকাশ কৰিছোঁ। আজি আমাৰ ভৈৰৱকুণ্ড সমষ্টিত এটা গ্ৰাণ্ড জইনিং চেৰেমনি আছিল, ইউথ চেলৰ অৰ্গেনাইজ কৰিছে। তো ইয়াত আমাৰ এইমাত্ৰ আমাৰ ইউ পি পি এল দলত যোগদান কৰা খাম্ফা বৰগিয়াৰী ডাঙৰীয়া, ফাৰ্মাৰ ডেপুটি চিফ, লগতে আমাৰ হিতেশ বসুমতাৰী ফাৰ্মাৰ MLA কাম EM, লগতে আমাৰ ডেপুটি CM আছিল। তো ইয়াত মানে এইটোৱে আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ যে আজি আমাৰ মাজত এজন নতুনকৈ আলহী, আমি যি BPF-ৰ পৰা BPF পৰিত্যাগ কৰি কিনে আমি ইউ পি পি এলত তেখেতে যোগদান কৰি আজি আমাৰ মাজত আহি কিনে তেখেতে ইউ পি পি এলে কি কাম কৰি আছে, কেনেকৈ কি দক্ষতা হিচাপে কাম কৰি আছে তেখেতে সকলো ৰাইজক অৱগত কৰালে। তাৰ কাৰণে আমি হিতেশ বসুমতাৰী ছাৰ আৰু খাম্ফা বৰগিয়াৰী ছাৰক ভৈৰৱকুণ্ড ব্লক সমিতিৰ পৰা তেখেতক ধন্যবাদ প্ৰকাশ কৰোঁ। আজি যোগদান সভাত কিমানজন সদস্য যোগদান কৰিছে? আজি আমি এনে 1000 টাৰ্গেট আছিল আমাৰ জইনিংটো। তো আমাৰ ইয়াত 1200 এবভ 1200 এবভ জইনিং হৈছে ইয়াত নতুন ফ্ৰেছ মানুহবিলাকে। তো ইয়াত ছাপোৰ্টাৰ হিচাপে আমাৰ সকলো ইয়াত 5000 এবভ মানুহ আজি এই বিষ্ণুৰাভা সভাগৃহত ইয়াত উপস্থিত হৈছে। তো আমি নথৈ আনন্দিত যে ৰাইজে বুজি পাই আছে ইউ পি পি এলে ভাল কাম কৰি আছে, এটা শান্তিৰ পৰিৱেশ ইয়াত ঘূৰাই আনিছে, এটা মানুহক প্ৰত্যেকজন মানুহক নিৰাপত্তাৰ এটা ব্যৱস্থা কৰিছে। তো সকলো ৰাইজে এতিয়া বুজি পাইছে। বিশেষ কোনোবা দলৰ পৰা আহিছে নেকি? নাই, সকলো দলৰ পৰা আহিছে। এতিয়া BPF-ৰ পৰা আহিছে, বিশেষকৈতো BPF-ৰ লিডাৰবিলাক আমাৰ মাজত আহিছে। তো তেখেতসকলে BPF-এ 17 বছৰ যি ৰাজত্ব কৰিছিল, তেখেতসকলে কি ধৰণে যে তেখেতসকলৰ নীতি আৰু আদৰ্শ যি হিচাপে আছিল, তেখেতসকলে এইটো উচ্ছেদ কৰি কিনে ইউ পি পি এলৰ নীতি আদৰ্শ ভাল পাই কিনে তেখেতসকলে আমাৰ ইউ পি পি এলৰ মাজত যোগদান কৰি আমাৰ লগত একেলগে ইউ পি পি এল ফেমিলি এটা পৰিবাৰ হিচাপে আমি কাম কৰি যাম বুলি তেখেতসকল আহিছে। তেখেতসকলক মই ধন্যবাদ প্ৰকাশ কৰোঁ আৰু ৱেলকাম জনাওঁ। যিহেতু ভৈৰৱকুণ্ড সমষ্টি এজন BTR-ৰ উপমুখ্য কাৰ্যবাহী সদস্যৰ সমষ্টি, এনে ক্ষেত্ৰত দেখা গৈছে যে BJP-য়ে যি মানে এটা জইনিং চেৰেমনি ল'লে, আপোনালোকৰ যিটো মিত্ৰজোঁট চৰকাৰ, এই মিত্ৰজোঁট দলটোৱে আপোনালোকৰ চিপৰাং মাৰা যেন লগা গৈছে, কি ক'ব? নাই, এইটো নহয়। মানে সকলো ৰাজনীতি দলে নিজৰ এটা দক্ষতা দেখাব খোজে, এইটো কথা সঁচাকৈ হয়। BJP এটা ৰাষ্ট্ৰীয় দল হয়, নেশ্যনেল দল হয়, তেখেতসকলৰ এটা নীতি আদৰ্শ আছে, মানে ৰাইজে ভাল পায়। তো ইউ পি পি এল হিচাপে যি কাউন্সিলত চৰকাৰ আছে, আজি 2020-ৰ আগত যি চৰকাৰে ইয়াত কাম কৰিছিল, 17 বছৰ যি কাম কৰিছিল, তেখেতসকলে কি ধৰণে কাম কৰিছিল আৰু ৰাইজৰ মাজত কিবিলাক আঁচনি আনিছিল, একোৱেই জিৰ' আছে। তো এতিয়া যি ইউ পি পি এলে 4 বছৰ যি কাৰ্যকালত যি হিচাপে ইয়াত কাম কৰি আছে, যি হিচাপে এটা ব্যৱস্থা, এটা পৰিৱেশ বনাইছে, এইটো ৰাইজে বিশেষকৈ ভাল পাইছে। আৰু ইউ পি পি এলৰ লগত বহুত এটা আমাৰ ডেপুটি চিফ CM ইয়াত MLA আছে, তেখেত তো সকলোৱে মানে এটা ইউ পি পি এলক আদৰণি জনাই আছে আৰু সকলোৱে মানে উঠি পৰি আমাৰ ইউ পি পি এলত আহি আছে। যিহেতু মিত্ৰজোঁটৰ দল BJP, তেওঁলোকে এককভাৱে তেওঁলোকে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে, তেনে ক্ষেত্ৰত আপোনালোকে প্ৰত্যাহ্বান জনাব পাৰিবনে? নাই, এইটো মানে আমি প্ৰত্যেক দলে যে কাৰোবাৰ কান্ধত বন্দুক ৰাখি আমি মাৰিব নোখোজোঁ। যে নিজৰ আমাৰো এটা ষ্ট্ৰং পাৰ্টি হয়, ইউ পি পি এলৰ ষ্ট্ৰং পাৰ্টি হয়। 4 বছৰত আমি বহুতখিনি 8টা MLA আছে, আমাৰ 2টা MP আছে আমাৰ, তো এটা কেবিনেট মিনিষ্টাৰ আছে আমাৰ, সকলো আমাৰ এটা ইউ পি পি এলে আপোনালোকে চাওক যে এটা নেশ্যনেল গভৰ্ণমেণ্টৰ লগত, ষ্টেট গভৰ্ণমেণ্টৰ লগত আৰু আমাৰ BTC গভৰ্ণমেণ্টৰ লগত টোটেল আমি এলায়েন্স কৰি কিনে আমি কাম কৰি আছোঁ। তো ইয়াত মানে কোনো ইউ পি পি এল দল যে দুৰ্বল বুলি এইটো কোনো নাভাবে। সেই এটা ভাল পৰিৱেশ আনিছে আৰু এটা ষ্ট্ৰং দল হিচাপে মানুহবিলাক আমাৰ ইউ পি পি এলত আহি আছে যোগদান কৰি। ইউ পি পি এলৰ সূত্ৰ হিচাপে দুটা ৰাজনীতি দলে নিৰপেক্ষভাৱে তেওঁলোকে হৈছে BJP আৰু BPF। নাই, এতিয়া আমি এলায়েন্সত আছোঁ, BJP আৰু ইউ পি পি এল এলায়েন্সত আছোঁ। এইটো আমি ভাল কাম কৰি আছোঁ দুটা পাৰ্টিয়ে মিলি কিনে। তো BPF-ৰ কথা মই ক'ম, এতিয়া BPF-ৰ কোনো মানে দিশ হাৰা। এতিয়া আমাৰ খাম্ফা বৰগিয়াৰী ডাঙৰীয়া যি ফাৰ্মাৰ ডেপুটি চিফে কৈছে যে BPF মানে দিশ হাৰা পাৰ্টি হ'ল। এতিয়া মানে BPF-ত সকলো সৈন্য সামান্য চব শেষ হৈছিল, সেনাপতিও নাই। এতিয়া ৰজাবিলাকে যুদ্ধ কৰিব আহি আছে। মানে আপোনালোকে ভাবক যে এটা যুদ্ধত যে সকলো সৈন্য সেনাপতি চব ধ্বংস হোৱাৰ পাছত ৰজাবিলাকে যুদ্ধ কৰিব আহে, এনেকুৱা পৰিস্থিতি হৈছে এতিয়া BPF-ৰ। তো এই ৰজাবিলাকৰ লগত কিমানজন মানুহ থাকিব এইটো আপোনালোকে নিশ্চয় জানে। আৰু সকলো সৈন্যবিলাক বা সেনাপতিবিলাক শেষ হৈ গৈছে, অনলি ৰজা আছে। বাছ এইটোৱে আমি চেলেঞ্জ দিম। এইবাৰ যি 25 যি ছেপ্টেম্বৰত ইলেকশ্যন হ'ব গৈ আছে, ইয়াত বিপুল মতত আমি ভোট অৰ্জন কৰিম বা আমি আনিব পাৰিম, এইটো ৰাইজে নিজে জানি দেখাই দি আছে।